Hello everyone, good morning. আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেল পুষ্পা মাইনাৰত স্বাগতম জনাইছোঁ। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিত মই আজিৰ দিনটোত কি কৰোঁ মই আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু এই দেখিছেনে আমাৰ মায়ে তুলসী গছ ৰুবলৈ ধৰিছে। মানে কি আমাৰ ইয়াত তুলসী গছ এডাল আছিলে সি মানে মৰহি গ'ল। মা মানে আকৌ এডাল নতুনকৈ পুলি ইয়াতে ৰুই দিব। সেইকাৰণে মানে মায়ে মানে কাম কৰি আছে তুলসী পুলি ৰুবৰ কাৰণে। আৰু এই দেখিছেনে তুলসী পুলি এটা আনিলে আনি কিনে ইয়াতে ৰুই দিবলৈ। আৰু ইয়াতে মানে সদায় মানে ৰাতিপুৱা হ'লে পানী দিয়ে, চাকি ধূপ দিয়ে, সেৱা কৰে। সেয়ে আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব দেই। আৰু আজি মানে আমি ভাবিছোঁ বিহুৰ সান্দহ কুটো বুলি। চাওঁ কি কৰোঁ। যদি সান্দহ কুটা হয় তেনেহ'লে আপোনালোকক মই নিশ্চয় দেখুৱাম। তেনেহ'লে আপোনালোকে চাই থাকিব। আৰু এই মাৰ তুলসী গছ পুলিডাল ৰোৱা হৈ গ'ল। এতিয়া পানী ঢালিবলৈ ধৰিলে। আৰু এতিয়া মানে তুলসীৰ গুৰিটো মানে মুচি দিব, হাতেৰে মুচি দিবলৈ ধৰিছে। সেয়ে আৰু এতিয়া মানে ইয়াতে ধূপ দিব, সেৱা কৰিব। সেয়ে তেনেহ'লে আপুনি ভিডিঅ'টি চাই থাকিব। এতিয়া মায়ে আমাৰ সেৱা কৰিবলৈ ধৰিছে। ইয়াত ধূপ দি দিলে এতিয়া সেৱা কৰিব। সেয়ে আৰু মধুৰিআমৰ গছত দেখিছেনে মধুৰিআম কেনেকৈ লাগি আছে। সেয়া মধুৰিআম, তাতো আছে মধুৰিআম লাগি কিনে। মানে কি মধুৰিআম গছডাল হৈছে 12 মাহীয়া, মানে 12 মাহে মানে লাগি থাকে মধুৰিআম। ভাবিলে আপোনালোকক দেখুৱাই দিওঁ। দেখিছেনে মধুৰিআম চাৰিওফালে মানে লাগি আছে নেকি। আৰু চোতালতে গছডাল, এয়া দেখিছেনে মধুৰিআম। আৰু সৰুটো বান্দৰ, জানো বান্দৰটো ক'ৰ পৰা আহিলে। সৰুটো তাৰ ছালৰ ওপৰত বহিছে বান্দৰটোৱে, মধুৰিআম খাবলৈ আহিছে বান্দৰটো। এইটো দেখিছেনে বান্দৰটো তাত বহি আছে ছালৰ ওপৰত ইমান ধুনীয়াকৈ। আৰু বাবুই মানে মাতি আছে তাক আ বোলে। এটা কল দলিয়াই দিলে আৰু এতিয়া কলটো খাবলৈ ধৰিলে। দেখিছেনে কলটো ইমান ধুনীয়াকৈ খাবলৈ ধৰিছে। এয়া ইমান ধুনীয়াকৈ কলটো খাবলৈ ধৰিছে বাকলি এৰাই। দেখিছেনে বান্দৰটোৱে ইমান ধুনীয়াকৈ বহি কিনে তাত কল খাই আছে, চাই চাৰিওফালে। বাবুই মানে বান্দৰটোক মানে মাতি আছে, বান্দৰ আ বোলে। আৰু এইবাৰ গৈছে মধুৰিআমৰ গছত, মধুৰিআম চাই আছে, মানে পকা মধুৰিআম। এয়া ছিঙি দিলে এটা। আৰু সেইটো দেখিছেনে এতিয়া মধুৰিআম খাবলৈ ধৰিছে। এইটো দেখিছেনে হাতত মধুৰিআম লৈ আছে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ খাবলৈ ধৰিছে মধুৰিআম। ইমান ধুনীয়াকৈ মধুৰিআমটো খাবলৈ ধৰিছে। জানো ক'ৰ পৰা বা আহিলে বান্দৰটো, মানে আহিয়ে থাকে, মানে মাজে মাজে মানে আহিয়ে থাকে বান্দৰটো। এনেকৈ আহি কেনে খায় আৰু গুচি যায়। খাওক, সিহঁতেও খাব লাগে, একো নাই। দেখিছেনে খাবলৈ ধৰিছে। হেল্ল' ফ্ৰী। আৰু এতিয়া মানে মই গা চা ধুই আহিলোঁ। আৰু আহি কিনে মানে তেল ঘঁহিবলৈ ধৰিছোঁ গাত। মানে কি জাৰৰ দিনত মানে একো নোখোৱাকৈ থাকিলে মানে গাটো মানে একেবাৰে কিবা যেন লাগে। গতিকে অকণমান মানে ঘঁহি ল'লোঁ। আৰু মুখত ক্ৰীম দিলোঁ, বেবী ক্ৰীম। আৰু এতিয়া দিম বডি লোচন গাত অকণমান, বডি লোচন সানি ল'লোঁ, লগতে তেলো দিলোঁ। মই মানে এনেকৈ মানে দিওঁ আৰু গাত, তেতিয়াই মই ভাল পাওঁ। আৰু এতিয়া কোট এটা পিন্ধিলোঁ।
আৰু আজি মানে মূৰটো মানে ধুইছিলোঁ, এই গতিকে মানে মূৰটো মুচি ল'লোঁ আৰু নহ'লে বা জিকা জিকা হৈ থাকে, পানী একদম পৰি থাকে মানে চুলিৰে। আৰু এতিয়া মই সেন্দুৰ ল'বলৈ ধৰিলোঁ। সেয়ে আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টি চাই থাকিব আৰু। হেল্ল' ফ্ৰেণ্ড, আৰু এতিয়া মই খাবলৈ ধৰিলোঁ ভাত। মানে কি আজি মানে সান্দহ কুটা কথা আছে, সেইকাৰণে মানে অকণমান সোনকালে ভাতখিনি খাই ল'লোঁ, নহ'লে বহুত দেৰি হৈ যাব। সেইকাৰণে মা আৰু মই দুয়ো মানে একেলগে ভাতখিনি খাবলৈ বহিলোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টি চাই থাকিব। অ'কে ফ্ৰেণ্ড, আৰু এতিয়া মানে ভাত পানী খাই আহিলোঁ। আহি কিনে মানে বাহিৰত মানে কাপোৰ মেলি দিয়া আছিলে, সেইখিনি লৈ আহিলোঁ। এয়া দেখিছেনে কাপোৰ। আৰু এতিয়া মানে একেবাৰে ঠিক ঠাক কৰি থওঁ আৰু এতিয়া বাজিলে 3টা। তাৰপিছত অকণমান শুই দিওঁ। তেনেহ'লে আপোনালোকক অকণমান দেৰিকৈ পাই আছোঁ, তেনেহ'লে চাই থাকিব আপোনালোকে ভিডিঅ'টি। অ'কে ফ্ৰেণ্ড, আৰু এতিয়া মানে মই ভৰি হাত ধুই কিনে আহিলোঁ। আৰু এতিয়া বাজিলে 5টা। আৰু এতিয়া মানে মা আমাৰ দিবলৈ ধৰিছে চাকি, মানে গধূলি চাকি। ৰ'ব মই দেখুৱাই দি আছোঁ আপোনালোকক। আৰু এয়া মায়ে আমাৰ দিবলৈ লৈছে চাকি, এয়া দেখিছেনে। আৰু এইফালে দেখিছেনে আমাৰ মা চাকি দিবলৈ ধৰিছে। এয়া চাকি দিলে, ইয়াতো মানে প্ৰাৰ্থনা কৰিছে এতিয়া। আৰু সেয়াই আৰু এতিয়া আমি কুটিবলৈ আহিলোঁ সান্দহ। এয়া দেখিছেনে চাউল ভজা খুন্দি আছে, আৰু এয়া বৰমাই আমাৰ চাউল ভাজি আছে, সান্দহৰ চাউল। আৰু এইফালে মায়ে মানে ঢেঁকী দি আছে, আৰু মই মানে সান্দহৰ গুড়াবিলাক মানে এনেকৈ মানে আগবঢ়াই দি আছোঁ আৰু ঢেঁকীত। এয়া দেখিছেনে ঢেঁকী। মা আৰু মই মানে সান্দহ কুটি আছোঁ, বৰমা ভাজি দি আছে। সেয়ে আৰু মানে বহুত দেৰি হৈ গৈছিল, ইভিনিং মানে গধূলি হৈ গৈছিল। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ সান্দহ কুটা, বিহুৰ সান্দহ। সেয়ে আৰু তেনেহ'লে আজি ভিডিঅ'টি ইমানেই আছিলে। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈকে বাই বাই। কাইলৈ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈকে বাই বাই।